পিয়াজটো পাৰত এইটো বোলে চবৰে পানীত যিমান ধুনীয়া মানে কিবা কবি অলপ হ'বলৈ গৈ আছে মমতাজৰ শ্বুটিং। আজি হ'ব আমাৰ শেষ শ্বুটিং, মানে শ্বুটিং বহুত। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অংকুৰ মহন্ত ইউটিউব চেনেললৈ। আজি বহুত দিন হ'ল মই ব্লগ ভিডিঅ' দিয়া নাই, ভাবিছোঁ আজি এটা ভিডিঅ' বনাই দিওঁ। ব্লগ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হ'বলৈ গৈ আছে এটা শ্বুটিং ব্লগ। তো ব্ৰহ্মপুত্ৰ নদীটো মোৰ পিছফালে এইটো দেখিবলৈ পাইছে। এই ব্ৰহ্মপুত্ৰ নদী পানী পূৰা ভৰি আছে। হ'বলৈ গৈ আছে মমতাজৰ শ্বুটিং। আজি হ'ব আমাৰ শেষ শ্বুটিং, মানে শ্বুটিং বহুত দিন হ'লে মই মানে ভিডিঅ' কৰা নাছিলোঁ, ভাবিলোঁ আজি ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিওঁ। এই নদীৰ পাৰতে শ্বুটিং হ'ব। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী, ইয়াতে আমাৰ শ্বুটিং হ'ব। চাওক দৃশ্যটো, তো ব্ৰহ্মপুত্ৰটো ফালে ব্ৰহ্মপুত্ৰ নদী আৰু আমাৰ এইটো আৰু আমাৰ শ্বুটিং ইয়াতে হ'ব। আমি গোটেইবোৰ এনেকৈ আহি আছোঁ, মানে ইয়াতে হ'ব মমতাজৰ শ্বুটিং। এটা সৰু এখন শ্বৰ্ট ফিল্ম হয়, চ' আপোনালোকে মৰম দিব বুলি আশা ৰাখিল। হ'ল এইটো ফালে দেখিবলৈ পাইছে কেমেৰা, এই কেমেৰাতে শ্বুটিং হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিম, বিহাইণ্ড দ্য চিন দেখুৱাই থাকিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিম। কি পংকজ কিবা কওঁ? পংকজ কিবা নকৰা? অঁ মই আছোঁ। আমাৰ এইটো বোলে পংকজ আছে। পংকজ কিবা কবি? আৰু এই মানে এই গৰমত ফেনৰ তলত থাকাত চাই এই নদীৰ ওচৰত যিটো মানে হাৱা, যিটো ঠাণ্ডা আহে কুল কুল, কি বহি কৈছোঁ না গাইজ, কি মজা লাগে গাইজ। আজি মমতাজ মানে মৰা এটা শ্বট হ'ব। চ' আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব। বিহাইণ্ড দ্য চিন বাৰমান নহয় দেখুৱাব। এই ৰ'দত জাল বাই আছে আমাৰ এক্টৰে। নয়ন আছে, গান গাই আছে নয়ন। তই গায়ক না কি? গায়ক না কি তোৰ? মই গায়ক নহয়। নয়নে আমাৰ মৰা এক্টিং কৰি আছে। আৰু সেইটো ফালে আমাৰ শ্বুটিং চলি আছে, আহি আছে নদীৰ পাৰত। এইটো ফালে দীপজ্যোতি কেমেৰা কৰি আছে। A few moments later. এ ভগৱান, মমতাজৰ কি দোকাইছিল? তাতকৈ মোক কিয় মাৰি নিলি না? মমতাজ! আৰু এনেকৈ আমাৰ লাহে লাহে মমতাজৰ শ্বুটিং আৰম্ভ হৈ গ'ল। কেমেৰাটো ল'বি সেৱা কৰবি। কাবাই মানুহ চাই মুখ চাবাই নহয় ৰাখিবি। মানুহ এইবাৰ সলনি হ'ব। মমতাজ এইখিনি মই কি কৰিব লাগিব? ইয়াতে বহি কিনে কম না কিবা মানে ধৰি ল ধৰব লাগিব বা হেৰি কৰিব লাগিব, সিমান একো কৰিব নালাগে। ধৰি কিনে কবি, মুখখন চাই কিনে কবি, বেতে মুখখন ডালি লবি। তেতিয়াহ'লে তিথানে কাণৰ চিনটো দিবাই নালাগিছিল। একেবাৰে একেবাৰে ডাইলগটো যাতে দোকানতে মাৰিছিলি সেইটো। এই ৰ'দত ভিডিঅ'ৰ শ্বুটিং হৈ আছে গাইজ, চাব পাৰে। মই দেখুৱাই আছোঁ আপোনালোকক।
One, 1 two, 3, 4. মমতাজ মই গোটেই ৰাতিটো তাত ৰৈ থাকিম তুমি মোক কথা দি ইয়াত শুই আছা মমতাজ তুমি কিয় নগলা ঐ গোটেই ৰাতিটো তাতে ৰৈ আছিলো মমতাজ ঐ উঠা উঠা ঐ আমি গাইছ মানে এখন মমতাজ নামৰ শ্বৰ্ট ফিল্ম আহি আছে আজি মমতাজৰ শ্বুটিং শেষ ইমান দিন মানে শ্বুটিং কৰি আছিলোঁ মই মানে ভিডিঅ' বনা নাছিলোঁ আজি ভিডিঅ' মানে বনালোঁ যে শেষৰ দিনা তো যিমানখিনি বাৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ আহি আছে অতি শীঘ্ৰে কিবা কবি অলপ একো ক'ব লগা নাই কিন্তু যিঘৰ মানুহটোৱে আমি এই চিনেমাখন শ্বুটিং কৰিছোঁ বহুত সহায় কৰিছে বহুত ভাল লাগিছে ছাপোৰ্ট কৰিছে আৰু মমতাজ আহি আছে আপোনালোকে মানে ছাপোৰ্ট কৰিব এইটো ফালে আছে আমাৰ ডাইৰেক্টৰ আছে কিবা কবি আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব